লাষ্ট টাইম মই ভিডিঅ' কৰিব পাহৰিলোঁ। এইবাৰ লাষ্টৰ ফালে মনত পৰিছে, সেইকাৰণে কামটো কৰাটো দেখুৱালোঁ। কাৰণ আজিকালি নিউ জেনেৰেশ্যনবোৰে পাহৰি গৈছে, চিনি নাপায়। চ' এইটো লাষ্টৰ ফালে মই আৰম্ভণিখিনি মই বাৰু তথাপি পাহৰিলোঁ, কিন্তু লাষ্টৰ ফালে কৰি দেখুৱাব বিচাৰিছোঁ। এইখিনিতে মোৰ এটা সৰুকে ফুটা এটা ভৰি দিব লাগিব। কাৰণ আজিকালিৰ জেনেৰেশ্যনে সেইবোৰ বস্তু পাহৰিছে প্ৰায়, আৰু মাক দেউতাকো শিকাবলৈ সময় নাই এতিয়া, যিহেতু আমি আৰু সিহঁতক শিকাব লাগিব। তাৰ কাৰণে অলপ মানে সৰুকে এটা প্ৰচেষ্টা এটা কৰি চাইছোঁ। মোৰ ল'ৰাটোক মই পুৰণি নীতি নিয়মখিনিৰ সৈতে অলপ পৰিচয় এটা কৰাই দিব বিচাৰোঁ, যেন আগন্তুক ভৱিষ্যতে সিও যিটো নৱপ্ৰজন্ম আহিবলগীয়া আমাৰ প্ৰজন্ম, তেওঁলোকক সিও শিকাব পাৰে, দেখুৱাব পাৰে যেন অলপমান। কাৰণ এই বস্তু তেনেকেই আমি আমাৰ কাষ্টমখিনিক জীয়াই ৰাখিব লাগিব। মোৰ মানুহজনীয়ে ওলাই আহিছে, মই কি অকলে বকি আছোঁ বা কি কৰি আছোঁ বুলি ভাবি পেলাই নিশ্চয় তেওঁৰ মনলৈ কিবা এটা প্ৰশ্ন নিশ্চয় আহিছে, নহ'লে তেওঁ তেনেকৈ ওলাই নাহে। আৰু ডাঙৰ ঘটনাটো হৈছে মোৰ মানুহজনী মোক বৰ জোকাই ভাল পায়। মোক কথাই মোৰ মানে আৰু কি ক'ম আৰু, किसी को कहते हैं बीवी, মানে बीवी हस्बैंड का कभी नाम लेती नहीं है। तो बीवियाँ जो होती है, मतलब जिन जिन लोगों ने शादी की है उनको पता है, बीवियाँ मतलब ये अपने पति के लिए विलेन होती है। वो भी सिंपल सा नहीं, डेंजर विलन, जो ज़्यादातर मतलब आप लोगों ने सिर्फ शायद विलेन के रूप में मेल को देखा होगा अब तक, लेकिन फीमेल उनसे भी डेंजर विलेन होती है। ये हम शादीशुदा जो मर्द होते हैं उनको पूछिए, हाउ ferocious they are, how dangerous। ये सिर्फ उन्हीं को पता है। तो ठीक है, इसका एग्जाम्पल आपने देख लिया, थोड़ी देर पहले उन्होंने मेरा कान भी पकड़ा है ना। सो दिस इज स्टिल रिकॉर्डिंग, सो यू विल अंडरस्टैंड व्हाट शी इज एक्चुअली डूइंग, है ना। तो बहुत डेंजर है, बहुत डेंजर है। हाँ, अपने आप को बहुत हीरो समझती है। हाँ, तो ज़्यादा कुछ नहीं, इतना चलेगा, हो जाएगा। तो ये थोड़ा सा एक होल कर दिया मैंने यहाँ पे, छोटा सा। थोड़ा आपको पीछे से दिखाते हैं यहाँ। तो यहाँ पे हम जनरली आग डालते हैं, इससे चलेगा ना, चलेगा ना। ये जो खेर बोली को एक्चुअली उलू खेर,
আৰু খেৰ পাবলৈ নাই বাবে এয়া একচুৱেলি এইটো হয় আপোনাৰ ধানৰ নৰা, ধান কাটাৰ পিছত যিখিনি ৰৈ যায় চাউল গছৰ সেইখিনিৰে কৰা হয়। মই অলপ চাইন লেংগুৱেজত ক'লোঁ, লিটিল চাইন লেংগুৱেজত ক'লোঁ, বাকী বেছিখিনি মুখেৰে ক'লোঁ হা। তো মোৰ অডিয়েঞ্চে বুজি পাব। আশা কৰিছোঁ আপোনালোকে ভাল পাব। কাইলৈ জ্বলোৱাখিনি যিখিনি থাকিব জ্বলোৱাখিনিও মই বাকীখিনি দি দিম। আৰু ভাত পানী খাই কামত লাগিছোঁ। ভাত খোৱাৰ আগতে ড্ৰেছিং বেলেগ আছিলে, এতিয়া ড্ৰেছ বেলেগ হ'ল। সেনেকৈ আৰু ঘৰত অলপমান সৰু সাৰাকৈ অলপ কৰিছোঁ। কৰি একচুৱেলি ল'ৰা ছোৱালীবোৰক কাষ্টমটোৰ সৈতে পৰিচয় কৰাই দিয়াটো আমাৰ কৰ্তব্য, গতিকে আমি কৰিব লাগিব। সেইকাৰণে এইটো মোৰ সৰু এটা ক্ষীণ প্ৰচেষ্টা এটা। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যিমানবোৰ পিতৃ মাতৃ আছে সকলোৱে সেই চেষ্টাটো কৰাটো ভাল, কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে নিজৰ ল'ৰা ছোৱালীক যিখিনি আমাৰ কাষ্টম, আমাৰ অসমীয়া হিচাপে যিটো আমাৰ যিবিলাক নীতি নিয়ম আছে সেইবোৰ শিকাই যাব, যেন সেইটোক আমি জীয়াই ৰাখিব পাৰোঁ। কাৰণ আমাৰ মা দেউতাৰ পৰা আমি শিকিছিলোঁ, এতিয়া আমাৰ দায়িত্ব আমাৰ ল'ৰা ছোৱালীক শিকোৱাৰ। এইখিনিতো শিকাব নোৱাৰোঁ আমি জন্ম লোৱাত অৰ্থহীন। মোৰ দেউতাৰ ভাষাৰে তেনেকেই আছিলে, দেউতাই তেনেকেই কৈছিলে যে জীয়াইছা যদি, জন্ম লৈছা যদি জীৱনত কি কৰিছা সেইটো এটা চাপ এটা থৈ যাব লাগে। তুমি জন্ম ল'লা মৰি গ'লে অৰ্থ নাই তেতিয়াহ'লে। তো এইখিনিয়ে কৈ মই আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। বাকী টুকুৰাখিনি মই কালিৰখিনি ইয়াৰ সৈতে জইন দিম। কালি আমাৰ কেনেকৈ মেজিত জুই দিওঁ কি দিওঁ সেইখিনি আপোনালোকে কিছু দেখিব বুলি আশা কৰিলোঁ। যোৱাবাৰো চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ ল'ৰাই মোৰ কেমেৰাটো অফ কৰি থৈ দিলে। তো গতিকে মোৰ সেই ৰেকৰ্ডিংখিনি কৰা নহ'লগৈ। আশা কৰিছোঁ এবাৰ ঠিকে থাকে ধুনীয়াকৈ হৈ যাব বুলি। এই সুযোগটো তাক দি দিওঁ তাৰমানে এবাৰ। তো ঠিক আছে, কাইলৈ আমি কেনেকৈ জুই দিওঁ কি দিওঁ সেইখিনি চাবহি আৰু নহয় জানো। থেংক ইউ। এইখিনিতে ৰাইজ, মোৰ ল'ৰাই বোলে কিবা অকণ কয়, সি তেতিয়াৰ পৰা কৈছে মোক বেয়াই পাইছে গুচি যাওঁ গৈ পেলাই। আচ্ছা, পাপাই যে এইটো বনাব, তুমি এইটো এনেকৈ জুই লৈ এনেকৈ জ্বলাই দিবা, হয়? তো কেনেকুৱা লাগিছে কোৱা তোমাৰ? পাপাই এইটো বনাব, আগৰবাৰটো তুমি অফ কৰি দিলা, এটা সেয়া ভিডিঅ' ৰাখিব নোৱাৰিলোঁ। এইবাৰ কৰিবা নেকি তেনেকুৱা? নকৰিবা আকৌ, আমাৰ চিন কেনেকৈ থাকিব নহ'লে। এনেকুৱা নকৰিবা দেই শুনটো। যিয়ে নহওক, এইখিনি বস্তু তুমি ভালকৈ শিকি লৈ পিছলৈকে তুমি তোমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব। কৰিবা নে নকৰা? নকৰা? অকলে নহয়, শিকাব লাগিব। তুমি কৰিবা, কৰি প্ৰথমে সিহঁতক শিকাই দিবা। যেনেকৈ তুমি লাহে লাহে ডাঙৰ হৈ গৈ আছা, মই তোমাক লাহে লাহে দেখুৱাই আছোঁ, লাহে লাহে শিকাম পিছত, হ'ব? তুমি কৰিবা তেনেকৈ। আগৰবাৰ জ্বলাইছিলা, এইবাৰ জ্বলাবা। ৰাতিপুৱা উঠি পেলাই কি কি পিন্ধিবা মনত আছেনে? ধুতি। ইমান চিঞৰিব নালাগিছিলে। আচ্ছা ঠিক আছে বাৰু, কিন্তু ৰাখিলোঁ দেই। আচ্ছা, এতিয়া ইয়াত কি কৰে তুমি জানা নহয়? জানানে? আহিব এতিয়া আহিব। ইয়াত কি কৰে? এইটো যে লৈ এনেকৈ জুই জ্বলাই পেলাই তুমি এনেকৈ লগাব পাৰিবা নাই? তুমি আৰু কি দিয়ে ভিতৰত? কি দিয়ে? পিঠা চিঠাবোৰ দিয়ে ন? গুড বয়। এয়া আইতাকে অলপমান গামোচা এটা দিছে নাতিয়েকৰ গলত। চব আহা। আচ্ছা, ঐ বনু, আজা এইটো দি লোৱা নে আগৰ পিছত দিবা? বনু আজা, জলদি এইটো জ্বলিব, আহা। নুমিয়ে যাব, সঁচা কৈছো। ধৰাচোন, কমচে কম ধৰা। আছে ধৰা না। আহাচোন ধৰা। জ্বলিছে ৰবা। জ্বলিছে ৰবা। আহা আগত আহা। এফালে দিওঁ ন? জ্বলিবতো।
আয় বনু আজা আহা দে একো নহয় আহা ফটাফট আহা জলদি এইয়া মাৰুছ দিয়া মাৰুছ এইয়া আহা আহা মই দিব নালাগে আন মোৰ পছন্দ এইটো দিয়া জলদি কৰা এইটো তুমি দিয়া মই ফটো লওঁ জলদি দিয়া জলদি গ'ল যোৱাচোন যোৱা তাকেইটো একদম মুৰামুৰি টাইমত আহিছে একো নহয় নিশ্চয়বা গুড বয় যোৱা ওচৰত যোৱা এইয়া চাচোন চা মই মাক বেটাৰ ভাল ফটো ল'বই নাপালো এনেকে আমাৰ মেজি দা শেষ হ'ল যা তুমি বৰ্ণিলৰ ওচৰত যোৱাগে তুমি অলপমান যাচোন তোমালোকক ধুনীয়াকে ফটো লওঁ ল'বলৈ মন যায় ন